ৰূপম কলিতা বুলি আছে, তেওঁ এটা কমেণ্ট কৰিছে। তেওঁ কৰিছে অ' ভাই ভিডিঅ'টো চাই ভাল লাগিল, থেংক ইউ ব্ৰ, থেংক ইউ। হে গাইজ পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। তো গাইজ আজি মানে কমেণ্টবিলাক ৰিপ্লাই কৰিম। তো কোনে কি কমেণ্ট কৰিছে ভাল বেয়া সকলোবোৰ ৰিপ্লাই কৰিম বুলি ভাবিছোঁ। তো অতি সোনকালে ভিডিঅ' দি আছোঁ। তো এতিয়া বলক কমেণ্টবিলাক ৰিপ্লাই কৰিছোঁ। ফাৰ্ষ্ট ভিডিঅ'টোত মানে কমেণ্ট কৰিছিল এজন শ্বৰ্ট MK ভ্লগ বুলি। তো তেওঁৱে কমেণ্ট কৰিছে যে মজা লাগিছে ভাই। তো ভাই থেংক ইউ। তো এনেকুৱাকৈ ছাপোৰ্ট কৰি যাব আপোনালোকে, তো তেতিয়াহে যাতে আগুৱাই যাই থাকিব পাৰোঁ। তো আৰু এতিয়া ৰূপম কলিতা বুলি আছে, তেওঁ এটা কমেণ্ট কৰিছে। তেওঁ কৰিছে অ' ভাই ভিডিঅ'টো চাই ভাল লাগিল, থেংক ইউ ব্ৰ, থেংক ইউ। দাদা বুলি কৈছোঁ তেওঁ, কাৰণ ডাঙৰ যিহেতু। তো এনেকুৱা যাতে ছাপোৰ্ট কৰি যাই থকা সকলোৱে। তো নেক্সট আহি আছে আমাৰ নেক্সট কমেণ্ট আহিছে যে এজন চুনু MS বয় বুলি আহিছে, তেওঁ মানে ইউটিউবাৰে হয়। তেওঁ কমেণ্ট কৰিছে যে ভিডিঅ'টো চাই ভাল লাগিল তোমাৰ। তো এনেকৈ আগুৱাই যাই থাকা আৰু ভিডিঅ' দি থাকা, থেংক ইউ ব্ৰ, যাতে ছাপোৰ্ট কৰি যাই থাকা তোমালোকে। তো মই এতিয়াৰ পৰা ভিডিঅ' ডেইলি দিয়ে আছোঁ। তো নেক্সট কমেণ্টটো হ'ল মানে কিশোৰ কলিতাই মজা ব্ৰ, এই ভাই থেংক ইউ, টেনশ্যন নাই বুলি ৰৈছিল, থেংক ইউ। তো নেক্সট কমেণ্ট আহিছে চুনীয়া বৰগোহাঁই নেকি, তেওঁ মানে ভিডিঅ' বনাই ইউটিউবত। তেওঁ মানে কমেণ্ট কৰিছে যে বহুত ভাল লাগিলে ভিডিঅ'টো চাই। তো এনেকৈ ভাল ভিডিঅ' দি থাকিবা, তো আশা ৰাখিল। তো তাই মানে ফ্ৰেণ্ড হৈ গ'ল মোৰ লগত, তো ময়ো মানে ফ্ৰেণ্ড হৈ গৈছোঁ। তো এনেকুৱা যাতে ছাপোৰ্ট কৰি যায় সকলোৱে, মানে তেতিয়া ভাল ভিডিঅ' পাই থাকিব। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থ'ব। তো নেক্সট কমেণ্ট আহি আছে। নেক্সট কমেণ্টটো হ'ল মানৱ দাস, তেওঁ মানে কমেণ্ট কৰিছে যে মজা ভাই, থেংক ইউ ভাই, থেংক ইউ। তো নেক্সট হৈছে মিডিঅ' ওৱান ভ্লগছ, তেওঁ মানে ইউটিউবাৰ, আমাতকৈ অলপ ডাঙৰ হ'ব দিয়কচোন ইউটিউবাৰটো। তো তেওঁ মানে কমেণ্ট কৰিছে নাইচ, ধুনীয়া। তো গাইজ থেংক ইউ, মিডিঅ' ওৱান থেংক ইউ কৰিছোঁ। তো নেক্সট কমেণ্ট আহিছে কমল কৃষ্ণ, তেওঁ কমেণ্ট কৰিছে মজা ব্ৰ, থেংক ইউ দাদা, থেংক ইউ। তো গাইজ নেক্সট কমেণ্টটো হ'ল SMS XYZ, মানে তেওঁ কমেণ্ট কৰিছে যে মজা, এই ভাই থেংক ইউ। তো নেক্সট কমেণ্ট আহি আছে নয়ন কলিতা, এনেকৈ ভাল ভিডিঅ' বনাই যে আমি আছোঁ, থেংক ইউ ব্ৰ, ছাপোৰ্ট কৰি যাবা সকলোৱে, দাদাই হওক বা জানে নহওক, খুৰা সকলোকে কৈছোঁ ছাপোৰ্ট কৰি যাবা। তো নতুন ভিডিঅ' পাই থাকিবা আৰু যাতে আগুৱাই যাই থাকিব পাৰোঁ। আৰু নেক্সট কমেণ্ট আছে দিগন্ত কলিতা, মজা বুলি কৈছে। তো থেংক ইউ দাদা, থেংক ইউ। তো নেক্সট কমেণ্ট আহি আছে আমাৰ। তো গাইজ আৰু বহুত কমেণ্ট আছে, মানে এতিয়া মানে নপঢ়োঁ, কাৰণ সকলোকে মই যাতে সকলোৱে কমেণ্ট কৰিছে যে ভালে বেয়া যিয়ে নহওক, তো সকলোকে মই ধন্যবাদ জনাইছোঁ যে এনেকৈ আৰু ছাপোৰ্ট কৰি যায় সকলোৱে। তো দাদা খুৰা পেহী সকলোকে মানে মোৰ ফালৰ পৰাই ধন্যবাদ আন্তৰিকতাৰে জনালোঁ। তো এনেকৈ যাতে ছাপোৰ্ট কৰি যায় থাকে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো আৰু নেক্সট ভিডিঅ' আহি আছে, মানে আমি আত্ৰিঘাট যাম বুলি ভাবিছোঁ নেক্সট ভিডিঅ'ত। মানে গাইজ আত্ৰিঘাট যাই আছোঁ মানে অতি সোনকালে। তো তাত মানে ভূটানৰ কাষ মানে ইমান দূৰতো নহয় গাইজ, ভূটানত তাৰমানে 30 কিলোমিটাৰ মান হ'ব আমাৰ ঘৰৰ পৰাই। তো তাৰে ওচৰৰ পিনেতো ওচৰে। তো তাত মানে বহুত ধুনীয়া জেগা, ৰহস্যও সোমাইছে বহুজি। তো চাবলৈ যাই আছোঁ অতি সোনকালে। মোৰ লগগিলাও যাব, মানে লগো আছে, আমি 8-9জনমান যাম তাত। তো যোৱাৰ পাছত মানে গাইজ ভাল লাগিল নে বেয়া লাগিল কমেণ্টবিলাক কৰি যাব। তো মানে যাই আছোঁ অতি সোনকালে, ভিডিঅ' আহিছে 23 তাৰিখে। তো মোৰ মানে বাইক চাইক যিহেতু নাই, সক্ষম হোৱা নাই সিমানখিনি কৰিবলৈ। তো সৰু সুৰা ইউটিউবাৰ যিহেতু, মানে মোৰ এখন BMW আছে, সেই নেক্সট ভিডিঅ'ত মানে দেখাইছিলোঁ আপোনালোকক। তো সেই ভিডিঅ'টো চালে গম পাব BMW কেনেকুৱা। তো মানে চাইকেল লৈ যাই আছোঁ, আমি বহুত ভ্ৰমণ কৰি আছোঁ, কাৰণ বাইক নাই যিহেতু সেইকাৰণে। তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, এনেকৈ আশা ৰাখিল সকলোৱে আগুৱাই ছাপোৰ্ট কৰি যাব। তো গাইজ এনেকৈ ছাপোৰ্ট কৰি যাব সকলোৱে, যাতে নতুন ভিডিঅ'বোৰ মই দি উৎসাহ পাওঁ, মানে গাইজ আদৰি লয় আৰু আপোনালোকে। তো কমেণ্টবিলাক কৰি যাব, ভাল মানে ভালে কমেণ্ট কৰিব, আপোনালোকে বেয়া কৰিব দিছোঁ। তো যাতে মানে চিৰিয়াছলি মই বেলেগ জেগা দেখুৱাব পাৰোঁ আপোনালোকক, যাতে আপোনালোকক ক'ব কেনেকুৱা জেগাত দেখাব লাগে, ইয়াত কমেণ্টবিলাক দি যাব। তো আজিলৈ বাই বাই। হে গাইছ, মই আকৌ আহি গ'লোঁ কচি ৰ'বা নাজলা মাধৱপুৰ পিছে আপোনালোকক আগতে মই দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ। দীপাৱলীত আপোনালোকক এটা মই উপহাৰ দিবই নোৱাৰোঁ। আজিৰ দিনটো মোৰ সেই সূক্ষ্ম ৰুচি চুবতে গৈছে। আপোনালোকে মোৰ যদি এইখিনি ডাইলগটো শুনি ভাল পায়, এই মাধৱ মোৰ কাৰণে মাধৱক কমেণ্ট কৰি দিব আৰু কথাগিলাখান, তেতিয়াহে তাৰ মনটো বম চকলেট ফুটুৱা দি কাৰণে আপোনালোকক ধুনীয়া জেগা দেখাব একদম আপোনালোকে ঘৰে এইগিলাকত। তাৰমানে আপোনালোকে দেখাব জেগাগিলাখান কি বা জেগা দেখাব লাগে, আপোনালোকৰ মন পচন্দো আছে। এতিয়া ধৰি লওঁ মই এটা আপি পচন্দ কৰিলোঁ, আপোনাৰতো নহয়ে পচন্দ, সেনেকুৱা আন কথা। আপুনি যদি কয় এই আজি ভূটান দেখাই দি, আমি যাম পুৰা চিঙা ভাঙা BMW, সেই বোলে আজি কিবা দেখাই দি, সিফালে কিবা দেখাই দিয়ে, কি জেগা আছিলে সেইফালে গুৱাহাটীৰ তেজপুৰ দহৈ দি বুলি উঠিব লাগে আপোনালোকে। মাজুলী আমি আপোনালোকৰ মৰম চেনেহ পালি চাইকেল মাৰি গুচি যাম মাজুলী। আপোনালোকে খালি কি কমেণ্ট কৰক।
ভাল ভাল কমেণ্ট ভাল ভাল কমেণ্ট বেয়া বেয়া নিদবো আৰু এই কচি ধুবা নাজনা নহ'লে সুখ নৰিচি খাই ইয়াতে সোপা লাগি মৰি যাম